নমস্কাৰ সকলোকে আজি যেহেতু পবিত্ৰ ৰাখী বন্ধন আৰু এই ৰাখী বন্ধনৰ জৰিয়তে যেন সকলো ভাতৃ ভগ্নীৰ সম্পৰ্কৰ যি মৰমৰ এনাজৰীডাল যাতে শক্তিশালী হৈ উঠে আৰু আগন্তুক সময়লৈকে শক্তিশালী হৈ থাকে অটুট থাকে তাকে কামনা কৰোঁ লগতে মই যিহেতু ঘৰত নাই ইয়াৰ পৰাই মোৰ মৰমৰ ভাইটি আৰু মোৰ দাদাসকললৈকে ৰাখী বন্ধনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এইজন যে দেখিছে এইজন হ'ল আমাৰ শিৱম ভাইয়া ইউপিত হয় কেন্দ্ৰীয় বিদ্যালয়ত ইয়াতে মানে টিচাৰ হয় আগতে যিসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোকে হয়তো নিশ্চয় গম পায় যে সঞ্জনা ভণ্টিক মই ভালেকেইবাৰ মই ভিডিঅ'ত লৈ আহিছিলোঁ সঞ্জনা ভণ্টি এখেতৰে ভণ্টি হয় যিহেতু ভণ্টিজনী ইউপিত আছে এতিয়া ইয়াত নাই যিহেতু তেওঁলোকৰ ফালেও এইটো ধুনীয়াকৈ মনা হয় মান্যতা দিয়া হয় তো যিহেতু ভণ্টি নাই সঞ্জনা ভণ্টি নাই এতিয়া আমি বাইদেউবিলাক আছোঁ তো আমি বাইদেউবিলাক থাকোঁতে ভাইটিজনক এনেকৈ খালী হাতে মানে কিয় থাকিব দিম এইবিলাক যে দেখিছে বহুত হাতত আছে কিন্তু বহুত ষ্টুডেণ্টে তেওঁৰ পিন্ধাইছে আৰু দিদি বুলিবলৈ